তেনেকৈ মোৰ বন্ধু তেওঁ আছে ওচৰত ৰয় ছাইদুল ইছলাম, তেওঁ ৰেলৱে বিভাগত চাকৰি কৰে। তেওঁ কেজুৱেল লিভ লৈ পেলাই ইয়াত আহিছিলে বক্তৃতা দিবলৈ, আৰু ময়ো এটা প্ৰতিষ্ঠানত কাম কৰোঁ। ময়ো কেজুৱেল লিভ লৈ পেলাই আপোনালোকৰ মাজত আহিছিলোঁ আপোনালোকৰ লগত চিনাকি হ'বলৈ। কিন্তু যিটো আশালৈ আহিছিলোঁ সেই আশাটো অকণমান নহ'ল, কাৰণ বিভিন্ন কাৰণ থাকে আৰু সন্ধিয়াও হৈ গ'ল। মই যদিও গুৱাহাটীৰ বৰ্তমানৰ বাসিন্দা, কিন্তু মই আচলতে ওদালগুৰি জিলাৰ বাসিন্দা, BTAD জিলাৰ বাসিন্দা হয়। আৰু আপোনালোকে জানে অসমৰ একমাত্ৰ জনগোষ্ঠী যিয়ে আন্দোলন কৰি ৰক্তাক্ত সংঘৰ্ষ আৰু গণতান্ত্ৰিক আন্দোলন কৰি তেওঁলোকে এখন ৰাজ্য, স্বায়ত্তশাসিত ৰাজ্য তেওঁলোকে আজুৰি আনিছে গভৰ্ণমেণ্টৰ পৰা, আৰু তেওঁলোকে সেই ৰাজ্য কিয় পালে। মই BTAD মানুহ কাৰণে এইকাৰণে ক'ব পাৰোঁ, তেওঁলোকক যদি 10টা বজাত আহিবলৈ কোৱা হয় তেওঁলোকে ৰাতিপুৱা 10টাৰ পৰা ৰাতি 10টালৈকে তেওঁলোকে পিন ড্ৰপ চাইলেণ্ট হৈ তেওঁলোকে যদি ভাষণ দি থাকে তেওঁলোকে ভাষণ শুনে। কিন্তু অসমত এনেকুৱা জনগোষ্ঠী আছে, মই নাম নকম, আপোনালোকে উত্তৰ দিব পাৰোঁ, মষ্ট ইনডিচিপ্লিন। তেওঁলোকে সভাত নাহে, তেওঁলোকক যদি ধৰ্মীয় সভাত মাতে তেওঁলোকে মানুহ নাপাব, ৰাস্তাই ঘাটে মানুহ ভৰ্তি হৈ থাকিব। তেওঁলোকে ইমান মানুহ আহিব, কিন্তু যেতিয়া নিজৰ অস্তিত্বৰ সংগ্ৰামৰ কাৰণে যেতিয়া এটা মিটিং পতা হয় তেতিয়া মানুহ নাই। সেই জাতিটোৱে কেনেকে নিজৰ অধিকাৰ আজৰি আনিব পাৰিব যিয়ে মিটিঙত নাথাকে, যিয়ে আমনি লাগি থাকে ভাষণ শুনিলে। সেই জাতি ধ্বংস হৈ যায়। বিশ্বৰ ইতিহাসত বহুত জাতি ধ্বংস হৈ গৈছে। আমাৰ ছাইদুল ইছলামে এটা কৈছে যে আমাৰ ইছলাম ধৰ্মীয় অসমীয়া এটা জনগোষ্ঠীৰ নাম কৈছে যি ধ্বংস হৈ গ'ল, ভুল বনাইছিলে তেওঁলোকে। আৰু বহুত জনগোষ্ঠী ধ্বংস হৈ যাব যদি তেওঁলোকে তেওঁলোকৰ অস্তিত্বক চিনি নাপায়। আজি আমাৰ এটা আইডেণ্টিটি, আমাৰ যি পৰিচয়, এটা সংঘাত আছে। আমি মুছলমান নে আমি গৰীয়া, নে আমি মিয়া, নে আমি মৰিয়া না দেখি। এই দেখি ব্যক্তি আছে, মৰিয়া আছে। আমি গৰীয়া মানুহ বহুত শুনি থাকোঁ, তেওঁলোকেতো অলপ এডভান্টেজ পাইছে, কিন্তু যিসকল মৰিয়া আছে, মৰিগাঁও যি একটো মৰিয়া লোকদস্ত্ৰ আছে, তেওঁলোকৰ পৰা লেখক নাই, সাহিত্যিক নাই, গল্প নাই, যি আছে তেওঁলোকৰ নাম আমি গমেই নাপাওঁ। গতিকে যি আমাৰ আইডেণ্টিটিৰ সংঘাত, আমাৰ যি পৰিচয়ৰ সংঘাত, আমি মুছলমান নে আমি জনগোষ্ঠীয় পৰিচয়, আমি স্থান দিম নে আমি অসমীয়া, এই সংঘাতটোৰ ময়ো নিজে সন্মুখীন হওঁ। ৰাইজ, মই আজি ইয়াত যথেষ্ট বয়োজ্যেষ্ঠ লোক আছিল, দাঢ়ি টুপি পিন্ধি আছিল, তেওঁলোকে বহুত মন দি শুনি আছিল। মগৰিবৰ আজানৰ সময়ত তেওঁলোক গুচি গ'ল, কিন্তু মই আশা কৰিছিলোঁ যে মৰিগাঁও জিলাৰ যিসকল ডেকা ল'ৰা ছোৱালী ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰী আছে, কলেজীয়া ল'ৰা ছোৱালীবিলাক আছে, তেওঁলোকে আজি এই অনুষ্ঠানত থাকিব। আজি মোৰ দুখ লাগিছে যে মই চিয়াৰবিলাক চাই পেলাই ক'বলগীয়া হৈ আছে। আজি ক'ত মহিলা, যি কোৰাণ শ্বৰীফত মহিলাসকলক কিমান উচ্চ স্থান দিয়া হৈছে ইছলামত, কিন্তু ধৰ্মত স্থান দিয়া হৈছে, কিন্তু তেওঁলোকে ৰাজনৈতিক ভাৱত আজি মুছলমান মহিলাসকলৰ স্থান নাই। এখন দেশ, এখন জাতি, এটা সভ্যতা যদি আমি জীয়াই থকা বিচাৰোঁ তেনেহ'লে মহিলাও থাকিব লাগিব। নাই, ডেকা ল'ৰা ছোৱালী নাই, মহিলা নাই। আমি তেনেকৈ আমাৰ অস্তিত্ব কেনেকৈ বজাই ৰাখিম? মই ইয়াত একদম চুটিকৈ শেষ কৰিব বিচাৰিছোঁ। এতিয়া আমি যেতিয়া চাকৰিৰ কাৰণে আবেদন কৰোঁ, তাত আমাক কোৱা হয় তোমাৰ ইন্ট্ৰডাকশ্যন দিয়া। তাত আমি কিন্তু আমাৰ ইন্ট্ৰডাকশ্যনত মই মুছলমান বুলি নিলিখোঁ, কাৰণ মুছলমানটো আমাৰ কেৱল ধৰ্মীয় পৰিচয় হয়। মই যেতিয়া চাকৰিৰ বাবে আবেদন কৰিম, মই গৰীয়া বুলি নিলিখোঁ বা মৰিয়া বুলি নিলিখোঁ, কাৰণ সেইটো মোৰ ৰাজনৈতিক বা সাংস্কৃতিক পৰিচয় হয়। মই পাৰ্থক্যটো বুজাবৰ কাৰণে কৈছোঁ। আজি মিডিয়াবিলাকত আমি যদি নিউজ পেপাৰ এখন পঢ়োঁ, অমুকত চুৰ হৈছে, অমুকত ডকাইত হৈছে বুলি কোৱাৰ লগে লগে গাখীৰ কিনি নাই যায়, ইয়াত কোনোবা মুছলমান নাম ওলাই যায় নেকি? মুছলমানৰ স্থিতি আজি সেইটো হৈছে। গতিকে এই মুছলমান লৈ যি এটা মানসিক ধাৰণা আছে, সেই বস্তুটো আমি দূৰ কৰিব লাগিব। ইয়াত আগতীয়া বক্তাসকলে বহুত কথা কৈ গৈছে, মই চুটিকৈ ক'ব লগা কাৰণে মই চিঠিল কৰিব পৰা নাই। আমাৰ সংবিধানে এটা কমিশ্যন দিছে, মাইনৰিটি কমিশ্যন দিছে। ইয়াত যিসকল ইছলাম ধৰ্মী লোক আছে, তেওঁলোকে সংবিধানে যিকেইটা অধিকাৰ দিছে সেইটো আমি ল'ব লাগিব, আৰু আমি যিবিলাক অধিকাৰ পোৱা নাই সেই অধিকাৰ আমি আজৰি আনিব লাগিব। এতিয়া আমি সংবিধানে আমাক এটা অধিকাৰ দিছে যে আমি মাইনৰিটি হয়, ৰিলিজিয়াছ মাইনৰিটি হয়। মই বহুত ল'ৰা ছোৱালী লগ পাওঁ, খিলঞ্জীয়া মুছলমান অসমীয়া ল'ৰা ছোৱালী লগ পাওঁ, যিসকলে পঢ়া শুনা কৰে কিন্তু মাইনৰিটি যি
তেওঁলোকে নিজকে অসমীয়া বুলি ভাবে, মাইনৰিটি বুলি নাভাবে। গতিকে যি সংবিধানে দিয়া যি অধিকাৰ আছে তেওঁলোকে নাপায়। দ্বিতীয়তে যি বলিয়া গৰিয়া দেখি বুলি যি আমাক বস্তু লাগে সংবিধানে আমাক এতিয়ালৈকে দিয়া নাই, এই বস্তুটো আমি আজৰি আনিব লাগিব। গতিকে মই দীঘলীয়া আৰু নকৰোঁ। এটা কথা মই এইটোৱে ক'ব বিচাৰিছোঁ যে দিল্লীত যি কৃষক আন্দোলন চলি আছে, গোটেই ভাৰতবৰ্ষ যি মানুহ সচেতন হৈ গৈছে আৰু আজি ইণ্টাৰনেশ্যনেলি এই বিষয়টো গোটেই চৰ্চা লাভ কৰিছে। কিন্তু মই আপোনালোকক আৰু এটা কথা যোগ কৰি দিব বিচাৰিছোঁ, এই কৃষক আন্দোলন 1894 চনত পাথৰিঘাটত হৈ গৈছিল। আৰু এণ্ডাৰছনৰ যি ৰিপৰ্ট, ব্ৰিটিছ বিষয়া এণ্ডাৰছনৰ যি ৰিপৰ্ট 1894, তাত তেওঁ লিখিছিল, দ্য লিডাৰ্ছ সিম by their appearance, by their beards, all to be Muslim. অৰ্থাৎ যি পথৰুঘাটৰ ৰণ হৈছিল, কৃষকৰ ৰণ হৈছিল, সেই ৰণত এণ্ডাৰছনৰ যি ব্ৰিটিছ বিষয়া ৰিপৰ্ট আছিল, তেওঁ কৈছিল তাত থকা যিবিলাক লিডাৰ তেওঁলোকৰ যি পৰিচয়, যি দাড়ি, সেই চাই লাগে যে তেওঁলোক অল আৰু মুছলিম, গোটেইবিলাক মুছলিম আছিলে। গতিকে এই যে খিলঞ্জীয়া আমাৰ ইছলাম ধৰ্মী অসমীয়াসকল আছে, তেওঁলোকে ব্ৰিটিছৰ লগত যুঁজ দিব তেতিয়া সংগ্ৰাম কৰিছিলে তেতিয়াৰ পৰা। আৰু কিয় সকলোবিলাক মুছলিম আছিলে এই কথাখিনি মই যোগ দিব বিচাৰিছোঁ। কাৰণ পথৰুঘাটত য'ত শ্বহীদ হৈছিল, এই 2-3 হৈ গ'ল, তাত যি জেগাত শ্বহীদ হৈছিল সেই শ্বহীদ হোৱাৰ জেগাত যিমানবিলাক গাঁও আছিল সেইবিলাক বিশেষকৈ গোটেইবোৰ মুছলমান গাঁও আছিলে। আৰু ৰাতিপুৱাৰ যিটো ৰণ হৈছিলে তাত মুছলমান আহিছিলে, গোটেই মানুহ খাস্তাং মাৰি খাস্তাং কৰিছিলে। আবেলি যেতিয়া মানুহ পুনৰবাৰ আহিলে তেতিয়া হিন্দু আৰু মুছলমান চব লগ লাগি আহিছিলে ব্ৰিটিছৰ বিৰুদ্ধে মানে সংগ্ৰাম কৰিছিলে। গতিকে আমাৰ ইতিহাস হ'ল সেইটো ইতিহাস। আমি হিন্দু মুছলমান বুলি যি মানুহবিলাক আহিছিলে, এচামে কৈছিলে আল্লাহু আকবাৰ আৰু এচামে কৈছিলে হৰি বল হৰি বল। আজি গোটেই অসমত এজন 4 ফুটীয়া, এই মৰিগাঁও জিলাৰ ওচৰতে এজন 4 ফুটীয়া আছে, 5 পানী বুলি কৈ পেলাই গোটেই অসম ঘূৰি ফুৰি আছে। কিন্তু মই ইছলাম ধৰ্মী খিলঞ্জীয়া ৰাইজসকলক ধন্যবাদ জনাব বিচাৰিছোঁ, তেওঁ যি ইছলাম ধৰ্মী ৰাইজসকলক কিছুমান সাম্প্ৰদায়িক কথা কৈ উত্তেজিত কৰি পেলাই এটা সংঘৰ্ষ ল'ব বিচাৰি আছে। ইছলাম ধৰ্মী ৰাইজসকলে অতি ধৈৰ্যৰ পৰিচয় দি পেলাই তেওঁলোকে তাৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। আৰু তাক যদি এটা কোনোবাই যি মানুহে ব্ৰিটিছৰ লগত সংগ্ৰাম কৰি তাক এটা থাপ্পৰে বগাই দিব পাৰে, কিন্তু তেওঁলোকে ধৈৰ্যৰ পৰিচয় দিছে আৰু তেওঁ বিচাৰে তাক কোনোবাই থাপ্পৰ মাৰক, কিন্তু দিয়া নাই। মই য'তে যাওঁ এই কথাষাৰ কওঁ আৰু আজি আপোনালোকক মৰিগাঁৱৰ পৰা এইটো ক'ব বিচাৰিছোঁ যে আজি অসমৰ ৰাজনীতি, ভাৰতৰ ৰাজনীতি অতি কলুষিত হৈ পৰিছে, সাম্প্ৰদায়িক হৈ পৰিছে। মুছলমানক প্ৰতিবাৰ বাৰে বাৰে তেওঁৰ নামৰ কাৰণে, তেওঁৰ বেশভূষাৰ কাৰণে তেওঁ সন্দেহ কৰা হৈ আহিছে। তেনেস্থলত আজি মৰিগাঁও জিলাৰ মাজমজিয়াৰ বাবে ক'ব বিচাৰিছোঁ যে আমি ইছলাম ধৰ্মী যিসকল খিলঞ্জীয়া ৰাইজসকল আছোঁ, আমি ধৈৰ্যৰ পৰিচয় দিব লাগিব। যিমান আমি পৰিচয় দি আহিছোঁ আমি তাতকৈ বেছি পৰিচয় দিম। আৰু যি শংকৰ মাধৱ আজানৰ যি সম্প্ৰীতি আছে, সেই সম্প্ৰীতিক আমি বজাই ৰাখি আমি ধৈৰ্যৰ পৰিচয় দি আমি এই যি খন্তেক সময়ৰ কাৰণে যি সাম্প্ৰদায়িক এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, বিয়পাই দিব বিচৰা হৈছে, তাক আমি নোহোৱা কৰি দিম। আৰু শেষত মই এই কথাকে কওঁ লাষ্টত যে অসম জাতীয় গৰিয়ামূৰীয়া যি জাতীয় পৰিষদ আছে, আজি 16 বছৰ হ'ল তেওঁলোকৰ। আৰু এই সংগ্ৰাম ইমান ইজি সংগ্ৰাম নাছিলে। আজি 16 বছৰ পিছতো মানুহে এই অৱস্থা। কিন্তু 16 বছৰ আগত যি আমি পৰিচয়ৰ সংকটত ভুগি আছিলোঁ, আমি নিজকে কি পৰিচয় দিম? আজি 16 বছৰ পিছত আমি বুকু ডাঠ কৰি ক'ব পাৰোঁ যে আমি ইয়াৰ খিলঞ্জীয়া অসমীয়া, আমাৰ ধৰ্ম ইছলাম। গতিকে মই চেলুট জনাব বিচাৰোঁ এই অসম গৰিয়া দেখি পৰিষদক, আৰু বিশেষভাৱে মই ধন্যবাদ জনাব বিচাৰোঁ শ্বহীদ আলী আহমেদ ডাঙৰীয়া যি যুটীয়া সাধাৰণ সম্পাদক। আজি ইমান ব্যস্ততাৰ মাজত যি অখিল ৰঞ্জন দত্ত ছাৰ আজি ইয়াত উপস্থিত হৈছে, তেওঁ আগভাগ লৈছিলে আৰু আপোনালোকৰ বিষয়ববীয়াসকলে আগভাগ লৈছিলে। আৰু মই নাম ক'ব নিবিচাৰোঁ। আৰু ইয়াত এটা প্ৰক্ৰিয়া হয়, আজি ইয়াত শেষ হৈ যোৱা নাই। ইয়াত 16টা বছৰ পাৰহে হৈছে। আমি হয়তো আৰু বহুত বছৰ আমি এনেকৈ সংগ্ৰাম কৰিব লাগিব। মই ভাবোঁ অহা বছৰলৈকে মানুহ আৰু বেছি সচেতন হ'ব। আমাৰ মাজত কিছুমান ভাগ হোৱা দেখিবলৈ পাইছোঁ, কিছুমান ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থত, টকাৰ স্বাৰ্থত, অৰ্থনৈতিক লোভৰ স্বাৰ্থত আমাৰ সংগঠনবিলাকক দুৰ্বল কৰি দি আছে। কিন্তু ৰাইজ আপোনালোকে সচেতন হওক, লগতে এই যি সংগঠন
বেছি মজবুত কৰক, বেছি শক্তিশালী কৰক আৰু নিজৰ অধিকাৰৰ কাৰণে বেছি সচেতন হওক। এইখিনি কথা কৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। আৰু যদি কিবা নক'বলগীয়া কথা কৈ দিছোঁ তেনেহ'লে আপোনালোকে যেন ভাইটি বুলি ক্ষমা কৰি দিয়ে। ধন্যবাদ।